নমস্কাৰ আজি ৫ জুন লৈ আহিছোঁ আজিৰ দিনটোৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটি গুৰুত্বপূৰ্ণ খবৰ অসম মন্ত্ৰীসভাৰ বহুল প্ৰত্যাশিত সম্প্ৰসাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি ৫ জুনত অসম মন্ত্ৰীসভাৰ আনুষ্ঠানিক সম্প্ৰসাৰণ ঘটিব নতুন চৰকাৰ গঠনৰ পাছত এয়া প্ৰথমটো ডাঙৰ ৰাজনৈতিক পদক্ষেপ য'ত ১২ গৰাকী নতুন বিধায়কে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৰাজ্যপালৰ উপস্থিতিত গুৱাহাটীৰ জ্যোতি বিষ্ণু কলাক্ষেত্ৰত দুপৰীয়া ১২:৪৫ বজাত এই শপত গ্ৰহণ সমাৰোহ অনুষ্ঠিত হ'ব কেবিনেটত স্থান পালে ১১ বিজেপি আৰু এগৰাকী অগপ বিধায়কে নতুন মন্ত্ৰীসভাৰ তালিকাত শাসনাধিষ্ঠ বিজেপি দলৰ ১১ গৰাকী আৰু মিত্ৰদল অসম গণ পৰিষদৰ এগৰাকী বিধায়কে স্থান লাভ কৰিছে এই তালিকাত অশোক সিংঘল পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা ডক্টৰ ৰণোজ পেগুৰ দৰে পুৰণি সতীৰ্থৰ লগতে কেইবাজনো নতুন মুখক অন্তৰ্ভুক্ত কৰা হৈছে এই নতুন সমীকৰণে ৰাজ্যিক বিজেপিত এক নতুন ৰাজনৈতিক উত্তৰণ আনিব বুলি ধাৰণা কৰা হৈছে আহিছোঁ পৰৱৰ্তী খবৰলৈ প্ৰথমবাৰৰ বাবে মন্ত্ৰীসভাত স্থান ৪জন নতুন মুখৰ এইবাৰৰ কেবিনেট সম্প্ৰসাৰণত ৪ গৰাকী বিধায়কে জীৱনত প্ৰথমবাৰৰ বাবে মন্ত্ৰিত্বৰ সোৱাদ পাব ইয়াৰ ভিতৰত আছে প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নৱনিৰ্বাচিত হোৱা নীলিমা দেৱী প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী অশ্বিনী ৰয় চৰকাৰ সুশান্ত বৰগোহাঁই নতুন আৰু যুৱ প্ৰজন্মক সুযোগ দিয়াৰ এই ৰাজনৈতিক কৌতূহলে এতিয়া চৰ্চা লাভ কৰিছে পৰৱৰ্তী খবৰ দিল্লীত প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ গোপন বৈঠকৰ পাছতেই চূড়ান্ত তালিকা মন্ত্ৰীসভাৰ তালিকা প্ৰকাশ পোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিল NDA 3.0 চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ৰাজনৈতিক দিশ আৰু অসমৰ উন্নয়নমূলক আঁচনি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা সুদীৰ্ঘ আলোচনাৰ পাছতেই এই মন্ত্ৰীসভাৰ চূড়ান্ত তালিকাত মোহৰ মৰা হয় পৰৱৰ্তী খবৰ BPF আৰু UPPLৰ ৰাজনৈতিক সমীকৰণত সালসলনি পূৰ্বৰ চৰকাৰত মিত্ৰতা থকা UPPL দলে এইবাৰ বিধানসভাত এখনো আসন লাভ নকৰাৰ বাবে নতুন কেবিনেটৰ অংশ হ'ব নোৱাৰিলে আনহাতে BPF দলে 10খন আসন লাভ কৰিছে যদিও মিত্ৰদল হিচাপে এইবাৰ কেবিনেটত তেওঁলোকৰ প্ৰতিনিধিত্ব হ্ৰাস পোৱাৰ সম্ভাৱনা দেখা গৈছে বিজেপিয়ে নিজাববীয়াকৈ ৮২খন আসন লাভ কৰাৰ বাবে মিত্ৰদলসমূহৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাইছে পৰৱৰ্তী খবৰ লোকসভা নিৰ্বাচনৰ প্ৰভাৱ আৰু যোৰহাট সমষ্টিৰ ৰাজনৈতিক চৰ্চা শেহতীয়াকৈ নিৰ্বাচনী ফলাফলৰ পাছত যোৰহাট বিধানসভা সমষ্টিৰ ৰাজনৈতিক পৰিস্থিতি এতিয়াও উত্তপ্ত হৈ আছে যোৰহাটত বিজেপিৰ হিতেন্দ্ৰনাথ গোস্বামী আৰু কংগ্ৰেছৰ গৌৰৱ গগৈৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা গৈছে এই সমষ্টিটো নিজৰ দখলত ৰাখিবলৈ শাসনাধিষ্ঠ আৰু বিৰোধী দল দুয়োপক্ষই এতিয়াৰ পৰা নতুন ৰাজনৈতিক ৰণনীতি প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছে পৰৱৰ্তী খবৰ বিৰোধী শিবিৰত পুনৰ খহনীয়াৰ আশংকা কেবিনেট সম্প্ৰসাৰণৰ সমান্তৰালভাৱে বিৰোধী কংগ্ৰেছ আৰু AIUDF শিবিৰত কিছু খহনীয়া হোৱাৰ খবৰে ৰাজনৈতিক মহল গৰম কৰি ৰাখিছে সূত্ৰ অনুসৰি বিৰোধী দলৰ কেইবাজনো বিধায়কে চৰকাৰী পক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিছে যাৰ ফলত আগন্তুক দিনত অসমৰ বিৰোধী শিবিৰ অধিক দুৰ্বল হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে পৰৱৰ্তী খবৰ ব্ৰহ্মপুত্ৰত অবৈধ মাছ ধৰাৰ বিৰুদ্ধে মীন বিভাগৰ বৃহৎ অভিযান কামৰূপ জিলাৰ অধীনস্থ ব্ৰহ্মপুত্ৰ নদীত মীন বিভাগে আজি এক বৃহৎ অভিযান চলায় বৰ্তমান মাছৰ প্ৰজনন সময় হোৱাৰ বাবে চৰকাৰে মাছ ধৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে এই নিষেধাজ্ঞা উলংঘা কৰি একাংশই চলাই থকা অবৈধ মাছ ধৰা কাৰ্যৰ বিৰুদ্ধে চলোৱা এই অভিযানত বৃহৎ পৰিমাণৰ জাল আৰু নাও জব্দ কৰা হয় পৰৱৰ্তী খবৰ বাৰিষাকালৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলা প্ৰশাসনে জাৰি কৰিলে নিষেধাজ্ঞা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ জিলাৰ জিলা দণ্ডাধীশ দেৱকুমাৰ মিশ্ৰই এক জৰুৰী আদেশ জাৰি কৰিছে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ অধীনত নদীৰ বুকুত নাও চলোৱা সাঁতোৰা বা কোনো ধৰণৰ বিপদজনক কাৰ্যকলাপ কৰাৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে পৰৱৰ্তী খবৰ সমগ্ৰ অসমতে কাৰ্যকৰী হ'ব মোবাইল দুৰ্যোগ সতৰ্কবাণী ব্যৱস্থা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে আজি ঘোষণা কৰিছে যে বানপানী আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ আগতীয়া খবৰ জনসাধাৰণক দিবলৈ সমগ্ৰ ৰাজ্যতে চেল ব্ৰডকাষ্ট ছিষ্টেম কাৰ্যকৰী কৰা হ'ব ইয়াৰ জৰিয়তে জৰুৰীকালীন সময়ত প্ৰতিজন নাগৰিকৰ মোবাইললৈ স্বয়ংক্ৰিয়ভাৱে সতৰ্কবাণী বাৰ্তা প্ৰেৰণ কৰা হ'ব যাৰ ফলত ধনজনৰ ক্ষয়ক্ষতি বহু পৰিমাণে হ্ৰাস পাব পৰৱৰ্তী খবৰ নতুন কেবিনেটত বৰাক উপত্যকা আৰু জনজাতীয় প্ৰতিনিধিত্বক বিশেষ গুৰুত্ব কাইলৈ অনুষ্ঠিত হ'বলগীয়া কেবিনেট সম্প্ৰসাৰণত আঞ্চলিক ভাৰসাম্য ৰক্ষাৰ বাবে বিশেষ কৌশল অৱলম্বন কৰিছে বিজেপিয়ে এইবাৰ বৰাক উপত্যকাৰ পৰা কৃষ্ণেন্দু পল আৰু কৌশিক ৰায়ৰ দৰে নতুন মুখক অন্তৰ্ভুক্ত কৰা হৈছে
একেদৰে বড়োলেণ্ড আৰু জনজাতীয় বেল্টৰ পৰা প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক কেবিনেটত স্থান দি শাসনাধিষ্ঠ দলে নামনিৰ পৰা উজনি অসমলৈ সকলো অঞ্চলতে নিজৰ ৰাজনৈতিক স্থিতি অধিক শক্তিশালী কৰাৰ প্ৰয়াস কৰিছে। পৰৱৰ্তী খবৰ, বিধানসভাৰ নতুন অধ্যক্ষ হিচাপে ৰঞ্জিত কুমাৰ দাসৰ নাম চূড়ান্ত। কেবিনেট সম্প্ৰসাৰণৰ সমান্তৰালভাৱে অসম বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ পদৰ বাবেও ৰাজনৈতিক কুচকাৱাজ সমাপ্ত হৈছে। মিত্ৰজোঁটৰ তৰফৰ পৰা জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে। বিধানসভাত থকা বিপুল সংখ্যাগৰিষ্ঠতাৰ বাবে তেওঁৰ নিৰ্বাচন এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে, যাৰ ফলত সংসদীয় কাৰ্যপন্থা চলোৱাত চৰকাৰৰ বাবে সহজ হ'ব। পৰৱৰ্তী খবৰ, উত্তৰ পূব পৰিষদৰ বৈঠকত অসম আৰু উত্তৰ পূবৰ ভিজন 2047 আলোচনা। শ্বিলঙত অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ নৰ্থ ইষ্টাৰ্ণ কাউন্সিল গুৰুত্বপূৰ্ণ পূৰ্ণাংগ বৈঠকত উত্তৰ পূবৰ মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰে। এই বৈঠকত অহা 2047 চনৰ ভিতৰত অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক অৰ্থনৈতিক আৰু আন্তঃগাঁথনিৰ দিশত কেনেকৈ এক নতুন মাত্ৰা দিব পৰা যায় সেই বিষয়ে এক যুটীয়া ভিজন 2047 ৰণনীতি প্ৰস্তুত কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে হোৱা এই বৈঠকত সীমান্ত সুৰক্ষা, আন্তঃৰাষ্ট্ৰীয় যোগাযোগ আৰু বাণিজ্য সম্প্ৰসাৰণৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে। পৰৱৰ্তী খবৰ, দীৰ্ঘদিনীয়া অসম মেঘালয় সীমান্ত বিবাদৰ অন্ত, স্বাক্ষৰিত হ'ল ঐতিহাসিক শান্তি চুক্তি। অসম আৰু মেঘালয় সীমান্তৰ কাৰ্বি আংলং আৰু পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ সীমাৱৰ্তী অঞ্চলত দীৰ্ঘদিন ধৰি চলি থকা কৃষিভূমিৰ বিবাদৰ আজি আনুষ্ঠানিক অৱসান ঘটিছে। সীমান্তৰ টাপাত আৰু লাপাংগাপ গাঁৱৰ স্থানীয় ৰাইজ আৰু দুয়োখন জিলাৰ প্ৰশাসনৰ উদ্যোগত এখন নতুন গুৰুত্বপূৰ্ণ শান্তি চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিয়ে দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী লোকসকলৰ মাজতেই দীৰ্ঘদিনীয়া উত্তেজনা হ্ৰাস কৰিব বুলি ৰাজনৈতিক মহলৰ লগতে স্থানীয় ৰাইজেও আশা প্ৰকাশ কৰিছে। পৰৱৰ্তী খবৰ, বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সমগ্ৰ অসমতে 1 কোটি বৃক্ষৰোপণৰ বিশাল লক্ষ্য। আজি 5 জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম চৰকাৰে এক বৃহৎ পৰিৱেশ আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে। এই আঁচনিৰ অধীনত সমগ্ৰ ৰাজ্যজুৰি 1 কোটি 10 নিযুত গছপুলি ৰোপণ কৰা হ'ব। মীন আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই জনোৱা অনুসৰি এই বিশাল অভিযানত অসমৰ গ্ৰাম্য আৰু চহৰীয়া অঞ্চলৰ প্ৰায় 35 লাখ আত্মসহায়ক গোটৰ মহিলা সদস্যক সক্ৰিয়ভাৱে জড়িত কৰা হৈছে, যিয়ে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে ৰাজ্যখনৰ সংগ্ৰামক এক নতুন গতি প্ৰদান কৰিব।